নমস্কাৰ ৰাইজ, সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ এই বছৰটো সকলোৰে যেন ভাল হয় আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনে এই বছৰটোৱে, তাৰ বাবে আশা কৰিলোঁ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা। চাওকচোন আজি আমি 1 জানুৱাৰী কেনেদৰে উদযাপন কৰোঁ। চ' ৰাতিপুৱাই আছিলে এটা কেকৰ অৰ্ডাৰ, এয়া দেখিছে নহয়, কেকটো এতিয়া আহিছে নিবলৈ। কি খাইছা? কি খাইছা? কেক নিবলৈ আহিছে, এতিয়া পেকিং কৰি থকা হৈছে। কেকটো পেকিং কৰি এতিয়া দি লওঁ মানুহজনক। ৰাতিপুৱাই আজি নতুন বছৰ দিনাখন পইচা ঘটিম বুলি ভাবিছোঁ, গতিকে কেকটো দি লওঁ। ওচৰৰ ভণ্টি এজনীৰ অৰ্ডাৰ আছিল। নতুন বছৰৰ আৰম্ভণি 500 টকাৰে। আৰু এয়া চাহৰ লগত মিঠাই খাই ল'লোঁ। আৰু এতিয়া যাওঁ পুখুৰীলৈ। পুখুৰীত মানে মাছ ধৰিছে, চাবলৈ যাওঁ। আৰু এয়া দেখিছেনে আমাৰ কিমান ধুনীয়া ধুনীয়া ফুল। এয়া ইন্দ্ৰমালতী, আৰু এইটো ডিচেম্বৰ মাহত লাগে। আৰু এয়া সৰু ইন্দ্ৰমালতী, এয়া য়েল্ল'। ত' যাওঁ বোলক। এইফালে আইদেউগৰাকী ৰৈ আছে। তাই মৰ্টনটো পৰিলে বোলে, সেইটো কাৰণে কিবা এটা হ'ল। আকৌ মৰ্টন এটা দি পেলাই আনিছে পেহীয়েকে। এয়া দেখিছেনে গোটেই পথাৰ, ইয়াত এতিয়া মটৰ মাহ সিঁচা আছে। গোটেইবোৰ আমাৰ মাটি নহয় বাৰু দেই। এয়া দেখিছেনে, এই এটা ফিচাৰী এইফালে আৰু এটা এইফালে। এইখন আমাৰ LP স্কুল হয়। LP স্কুলৰ পাছফালে আছে আমাৰ ফিচাৰীটো। এয়া দেখিছে নাই, মাছ পাইছা নাই জানো। পলও বাই আছে, জালো পাতি থৈছে। আজি মাছ খোৱাহে কথা আৰু দেই। এয়া দেখিছেনে। তো এয়া সৰু সৰু মাছ লাগিছে, পলটো পাইছে, জালতো লাগিছে। এয়া দেখিছেনে, দুটা হৈছেহে। ইফালে পৰি আছে মাছ, বুটলি আনি আছে। খেৰৰ মাজত মাছ দলিয়াই পেলাই দিছে। আৰু এয়া জালতো লাগিছে মাছ, সৰু মাছ। এটা ডাঙৰ মাছ লাগিছে, এইটো চন্দা মাছ দেখিছেনে। এইটো মাছ লাগিলে ঘৰলৈ যাবগৈ পাৰোঁ আৰু। আচলতে সৰু মাছবোৰ খাবলৈ কাঁইট যে, খাবলৈ বেয়া পাওঁ। তো এইটো মাছ খাব পাৰি আৰু। ইয়াত দেখিছে মাছ আনিলে, একটো মাছ হ'ল। এতিয়াতো পাচলি লাগিব, ব'লক যাওঁ আমাৰ শাকনি বাৰীলৈ। তো এইখন হৈছে আমাৰ শাকনি বাৰী, পাচলি বাৰী একচুৱেলি। দেখিছে, চব নিজে কৰা খেতি। একডৰা পালেং, মই নাই কৰা অৱশ্যে। এয়া হৈছে ব্ৰকলি, ওলকবি, বন্ধাকবি, ফুলকবি, বিট, গাজৰ, ধনিয়া চব আছে। লাও চালি আছে, আৰু বহুত কিবা কিবি আছে। এতিয়া আমি যাওঁ ৰান্ধি খাওঁগৈ। এয়া মাছ কাটি আছে। এয়া কিন্তু ৰাতিহে দেই, দিনত আমি খাই মেলি ধুনীয়াকৈ শুলোঁ। আৰু এয়া হৈছে ৰাতিৰ মাছ, আৰু এয়া হৈছে পোলাও যোগাৰ, আৰু এয়া হৈছে মাংস। আজি পোলাও মাংস হ'ব ৰাতিলৈ। আৰু এটা কেক অৰ্ডাৰ আছে, এইটো হৈছে কেক উঠাই থোৱা আছে। আৰু মই এয়া গাজৰ কাটিবলৈ লৈছোঁ পোলাওৰ কাৰণে। মই গাজৰ কাটিছোঁ, খাইও আছোঁ। ভণ্টীয়ে কেকৰ ডেক'ৰেশ্যনৰ কাম কৰি আছে। আৰু এয়া হৈছে বস্তুখিনি যোগাৰ কৰি ল'লোঁ। আৰু যোগাৰ কৰি বনাই কৰি এয়া একদম ডাইনিঙতহে দেখাইছোঁ আৰু আপোনালোকক। চ' নতুন বছৰটো আমি এনেকৈয়ে খালোঁ, ফূৰ্তি কৰিলোঁ। আপোনালোকো সকলো ভালেই থাকক, তাৰে কামনা কৰিলোঁ।